Hola, tiene. Eso malo donde. Guys, ahi finally আমি আহি পাইছো যলৈকে আমি আহিছো এইফালে ভিডিঅ'য়ে গাড়ী থৈ আছে হেল্ল' গাইজ গুড মৰ্ণিং মাই নেম ইজ নয়ন আৰু আজি ৰাতিপুৱা উঠছো গাইজ চাওক গাইজ মই ৰুমতে আছো এতিয়া আৰু একদম জানুৱাৰী অহাৰ লগে লগে মানে একদম পুৰা ঠাণ্ডা পৰি গৈছে চাওক গাইজ একদম মোৰ পিছফালে চাৰিওফালে মানে কুঁৱলী পৰি আছে এতিয়া 7টা বাজছি হ'লেও একদম মানে কুঁৱলী পৰি আছে গাইজ আৰু কালি মই পাহাৰৰ পৰা আহিলোঁ এতিয়া ৰাণীত আছোঁ ৰাণীত পুৰণবাৰীতে আছোঁ আৰু নতুন বছৰত সকলোৱে মানে বেলেগ প্লেনিং কৰি আছে যে এইটো বছৰত মই ভাল হ'ম এইটো বছৰত মই অমুক কৰিম তমুক কৰিম এইটো বছৰৰ পৰা এইটো আৰম্ভ কৰিম এইটো 2025টো মই আগৰ দৰে নহওঁ মই ভাল হ'ম এনেকুৱা সকলোৱে প্লেনিং কৰি আছে আৰু হয়তো চাগে আপোনালোকেও কৰি আছে এনেকুৱা প্লেনিং কিন্তু মোৰ একো প্লেনিং নাই আৰু কি ক'ম গাইজ এতিয়া আৰু নতুন বছৰত আৰু একো প্লেনিং নাই আৰু গাইজ এতিয়া আজি মই মানে মই ভাবছোঁ মোৰ বাইকখন মানে ধুব যাম আৰু মানে মোৰ পিছফালে আছে মোৰ বাইকখন গাইজ এইটো চাওক গাইজ মোৰ বাইকখন আছে পিছফালে মানে কালি পাহাৰৰ পৰা আহিলোঁ না মই পাহাৰৰ মানে পাহাৰতো জানাই যিসকলে পাহাৰত থাকে সেইসকলে জানে যে পাহাৰত মানে ৰাস্তা বেয়া চব মানে বহুত বেয়া আৰু ৰাস্তা সেইটোৰ কাৰণে মানে ধূলা পৰি যায় আৰু সেইটোৰ কাৰণে এনেকুৱা বেয়া ৰাস্তাবোৰ যাব লগা হয় আৰু মনো বেয়া লাগি যায় মানে নতুন মানে এইটো মোৰ বাইকখন লোৱা 1 বছৰ হৈছেহে আৰু 1 বছৰ হৈছে হ'লেও মানে পাহাৰত নিব লগা হয় কাৰণ মোৰ ঘৰ পাহাৰতে হয় সেইটোৰ কাৰণে মই পাহাৰত নিওঁ আৰু মোৰ বাইকখন মানে পাহাৰত নিলে আৰু বহুত গাড়ীখনো কষ্ট হয় মানে উঠিব লাগে একদম মানে ক'ৰবাত স্লিপ খায় ক'ৰবাত একদম মানে গাড়ী আৰু মানে বেয়া হয় আৰু সেইটোৰ কাৰণে আৰু পাহাৰৰ নিয়াটো মানে ভাল নালাগে হ'লেও নিয়া হৈ যায় আৰু মানে কি ক'ম গাইজ পাহাৰতে মোৰ ঘৰ নাই সেইটোৰ কাৰণে পাহাৰত আৰু নিব লগা হয় আৰু চ' গাইজ আপোনালোকে চাব পাৰে বাইকখন কিমান লেতেৰা হৈছে চাওক গাইজ 1 বছৰ গাড়ী বুলি আপোনালোকে ক'ব জানো চাওক ইমান লেতেৰা হৈছে ৰাঙামাটি লাগি আছে বহুত লেতেৰা হৈছে আজি ধুবা যাব লাগিব কাৰণ আচল ঘৰ মোৰ পাহাৰতে মোৰ ঘৰ সেইটোৰ কাৰণে মানে মাজে সময়ে পাহাৰত নিব লগা হয় নতুন গাড়ী হ'লেও উপায় নাই আৰু মানে বেয়াও লাগে হ'লেও নিব লগা হয় আৰু ইমান উঠিব লাগে ক'ৰবাত 1 নম্বৰ লগাব লাগে ক'ৰবাত 2 নম্বৰ লগাব লাগে মানে 5 নম্বৰ যাবাই নোৱাৰি পাহাৰৰ ৰাস্তা সকলোৱে জানে আৰু সিফালে আছে আমাৰ সৰু এটা বাইকখন মানে কালি আমি 3জন আহিছিলোঁ মোৰ বাইকখন মই আহিছিলোঁ আৰু এখন 3জন আহিছিলোঁ এইটো ধুব নাযাওঁ এইটো ধুব যাম বুলি ভাবিছিলোঁ কিন্তু এখন মানে এনেও পুৰণা গাড়ী আৰু ইমান লেতেৰা হোৱাই নাই ভালে আছে সেইটোৰ কাৰণে সেইখনে ধুব যাম আৰু এইখনো এনেকুৱাই আৰু লেতেৰা আৰু পাহাৰৰ গাড়ীটো জানাই কেনেকুৱা অৱস্থা হৈ যায় নতুন গাড়ীও পুৰণা হয় পুৰণা গাড়ী লোৱাই ভাল পাহাৰৰ মানুহ সকলোৱে পুৰণা গাড়ী লওঁ ব'লক আমি এতিয়া গাড়ী ধুব গৈ আছোঁ এইফালে একদম মানে হাতীমাৰা খুলি নহয় গণেশ থানলৈকে গৈ আছোঁ বাইক চলাই গৈ আছোঁ এতিয়া পালে কিন্তু তো গাইজ আপোনালোকে চাই থাকক বেছি দূৰ নাই আৰু ইয়াৰ পৰা অলপমান দূৰ আছে 5 মিনিটমান হ'লে যাই পাম আৰু একদম মানে পাহাৰত যাব লাগিব আৰু পালে কিন্তু তোতে Hola, tiene. আমি এতিয়া গণেশ থান আহি পাইছোঁ এতিয়া আমি যাই আছোঁ গাইজ একদম মানে পাহাৰলৈকে গৈ আছোঁ আমি আৰু ভালকৈ আৱাজ নাহিব পাৰে কাৰণ মই কিন্তু বাইক চলাই যাই আছোঁ আৰু বতাহ আহি আছে সেইটোৰ কাৰণে আৰু এনেকৈ গৈ আছোঁ গাইজ আমি এতিয়া পাহাৰলৈকে গৈ আছোঁ একদম মানে পাহাৰ একদম পাহাৰলৈকে গৈ আছোঁ আৰু যাই পাম আৰু আজিকালি পাহাৰৰ ৰাস্তাটো মানে একদম পাকি কৰিছে আৰু এতিয়া আমি পাহাৰলৈকে যাই আছোঁ পাহাৰ বেছি দূৰ নাই ইয়াৰ পৰা সেইটোৰ কাৰণে আমি 2জন যাই আছোঁ আৰু ইমান আপো নাই একদম যাব পাৰে আৰু গাইজ আৰু বহুত ধুনীয়া ঠাই আৰু একদম মানে নিজৰা পানী আৰু গৈ আছে তো গাইজ মই দেখাই আছোঁ আমি কিমান আপ উঠি আছোঁ চাওক গাইজ একদম মানে এতিয়ালৈকে নিয়ৰ পৰা দৰে হৈ আছে গোটেই একদম মানে ৰাতিপুৱা চিষ্টেমত হৈ আছে ৰাতিপুৱা
তো গাইছ আহি ফাইনেলি আমি আহি পাইছোঁ য'তলৈকে আমি আহিছোঁ। এইফালে বিদুৱে গাড়ী থৈ আছে, মানে বাইকখনত থুই আছে আৰু আমাৰ পিছফালে আছে ইয়াতে নদী, আৰু ডাঙৰ নদী ইফালে আছে, দেখা নাপায়, একদম খালত আৰু আমাৰ ইফালে নিজৰা আৰু ধুনীয়া আৰু আমি চেম্পু আনিছোঁ, চেম্পু মানে গাড়ী ধুবৰ কাৰণে, আৰু চেম্পু আনিছোঁ, চেম্পু বেষ্ট আৰু চেম্পু এইটোৰ কাৰণে। এতিয়া আৰু ৱাশ্বিঙত নিয়া নাই, ৱাশ্বিঙত নিলে পইচা যায় নাই, এইটোৰ কাৰণে এতিয়া ধুওঁ আৰু সদায় ইয়াতে ধুব আহোঁ আমি। আৰু ইয়াতে পাইক আছে, পাইকটো মানে আগৰ পৰা আছে, ইফালে পাইক আছে, আগৰ পৰা আছে আৰু মানুহে লগাই দিছে, ভাল লাগে আৰু এতিয়া আহি। আৰু আজিকালি পাহাৰৰ ৰাস্তাও মানে পাকি হৈ গৈছে গাইছ। চাওঁ গাইছ, আমি আহিছোঁ ইফালৰ পৰা আহিছোঁ, আৰু এতিয়া আমি এতিয়া আছোঁ আৰু গাইছ। চাওঁ ইফালে এটা নিজৰা, আৰু ইফালেও নিজৰা আছে, ধুই আছে বিদুয়ে। গাইছ আমি এতিয়া গাড়ী ধুওঁ আৰু আপোনালোকে চাই থাকক গাইছ। তো গাইজ ফাইনেলি আমাৰ বাইকখন ধোৱা হ'ল। এতিয়া আহিছোঁ, মানে একদম নিজৰা পানী, ইয়াতে পাইপো আছে, ভালকৈ ধুব পাৰে, আপোনালোকেও এতিয়া আহিব। আৰু মোৰ বাইকখন চাওক গাইজ, একদম মানে চাফা হৈ গৈছে। আৰু ইয়াতে প্ৰায়ভাগ ইয়াতে আহোঁ, তাতে মই য'ত গাড়ী থৈ তাতে নাযাওঁ, কাৰণ তাতে বহুত পইচা যায়, 100-100কৈ যায়, সেইটোৰ কাৰণে 100 দিয়াত চাই এতিয়া অহাটো ভাল, আৰু এইটোৰ কাৰণে ইয়াতে থৈ দিলোঁ আৰু গাইজ, পইচা নিয়ে আহিছিলিয়ে। আৰু গাইজ ইয়াতে ধুনীয়া জেগা, ইফালে পাৰ্ক আছে, এতিয়া আমি যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া ৰুমলৈকে যাওঁ আৰু বাই।